তো হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল এংকেল ব্লগ। তো অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ সন্ধিয়া সময় হৈছে, এতিয়া অলপ ফুৰিবলৈ যাওঁ। তো চাই থাকিব ভিডিঅ'টো অলপ। তো গাইজ ছাগালকেইটা বান্ধিলোঁ, আমাৰ ছাগাল ইয়াতে এনেকৈ দেখা যাওক। তো গাইজ বাগাত দি আছে, আমি অলপ পিছত ফুৰিব যাওঁ। তো গাইজ দোকানত গৈছিলোঁ, এই ভিজিলোঁ, বৰষুণ পূৰা বৰষুণ আহিছে, বৰষুণত ভিজি ভিজি আহি আছোঁ। তো ঘৰ পাম আৰু বাট পাইছোঁ আৰু পাম আৰু ঘৰ। তো গাইজ মানে আজিও একো নহ'ল, বতৰটো ধৰি ক'তো যাব নহ'ল। তো ৰ'ব সম্পূৰ্ণ ভিতৰত মেগী আনিছোঁ, আজি মেগী বনাই খাওঁ। তো গাইজ মেগীখিনি বনালোঁ, এতিয়া খাম। গাইজ বৰষুণ যি মই আহোঁতে যে আহিছিল, এতিয়া আমাক বৰষুণ কমাই নাই, এইকেইদিন পূৰা বৰষুণ মাৰি আছে। আৰু এতিয়া মই মেগী খাওঁ, বঢ়িয়া এটা টেষ্টি হৈছে। খালোঁ, বঢ়িয়া সোৱাদ আছে। তো গাইজ খেতি পথাৰখন অলপ দেখুৱাইছোঁ। ঘৰত আছিলোঁ, এনেই আছিলোঁ। ব্লগটো মানে কালি ৰাতিটো বৰষুণত ৰাতিটো ব্লগটো বনাবই নোৱাৰিলোঁ। এতিয়া আজি আৰু নেক্সট দিনা ব্লগটো আৰম্ভ কৰিছোঁ। তো ঘৰতে আছিলোঁ, থকাৰ বাবে খেতি পথাৰখন অলপ চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। খেতি পথাৰ অলপ বৰষুণখিনি আহাই অলপ ভাল হৈছে। মানে এই যে এইকেইদিন যে বৰষুণ দি আছিল, অলপ খেতি মাখান ওৱালা খেতিয়কগিলা এতিয়া অলপ ভাল হ'ব, নহ'বা খেতি একদম নষ্ট হৈ গৈছিল দিয়ক গাইজ। বৰষুণ যাকে বহুত আমাক সকাহ দিছে খেতিয়ক মানুহবিলাক ন। তো গাইজ অন্য আৰু কি দেখুৱাম, এইবোৰ আমাৰ বাঁহৰ বাগান। সিদিনা অলপ বিক্ৰী কৰা গ'ল আৰু নতুনকৈ পখা দিবা ধৰিছে। তো গাইজ বিশেষ আৰু কি দেখুৱাম বোলো, এই চাওকচোন, এই এতিয়া আমাৰ পুখুৰী বুলিও ক'ব পাৰি, খাল বুলিও ক'ব পাৰি। এইটোত পানী কমি গৈছিল, এতিয়া বৰষুণত দুটা আৰু ভৰ্তি হৈ গ'ল, খালটো বহুত ভৰ্তি হৈ গ'ল। আৰু এই হাঁহটো এটা পৰি আছিল, লক্ষ্য কভাক গৈছি ইয়াক। তো গাইজ ঘটক নাই, ঘটকৰ ঘৰত গৈছিলোঁ মই, চাবা হিচাপ গৈছিলোঁ, কিন্তু ঘটক ঘৰত নাই। ঘটকে বোলে কাম কৰিব গৈছে। তো ঘটকক দেখাম একদিন আৰু ব্লগত, তো আপোনালোকে চাই থাকিব। আৰু ঘটকে মানে পিতাল শালত কাম কৰে। তো ঘটকৰ যদি ভিডিঅ' লাগে, পিতাল শালত কাম কৰা যদি ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব। ঘটকে কি কাম কৰেনো, কি নকৰে, সেয়া চব দেখাম ঘটকৰ। তো ঘটকৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব যে ঘটকৰ ভিডিঅ' লাগে নালাগে। যদি লাগে তেতিয়াহ'লে ঘটকৰ এটা ভিডিঅ' বনাম, নেক্সট ভিডিঅ' ঘটকৰ ওপৰত বনাম। নেক্সট মানে এই দুৰ্গা পূজাৰ পিছত ঘটকৰ এটা ভিডিঅ' আহি আছে। আৰু গাইজ যদি চাই ভাল লাগছে ভিডিঅ'বিলাক, তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে নতুন মানুহবিলাকে মানে ভিডিঅ'বিলাক চাবাকলৈকে অলপ ভাল পাব। তো গাইজ আৰু দুৰ্গা পূজালৈ কিন্তু বেছি দিন নাইয়ে, আহিলে আজি 6 তাৰিখ আৰু কালি 7 তাৰিখ হ'ব। পৰহিৰ দিনাৰ পৰা লাগিয়ে যাব আৰু মোটামুটি। তো অলপ বতৰটো ভাল কৰিলে ভাল আছিল পূজাৰ কেইদিন। তো গাইজ আৰু কি ক'ম, এই মোবাইলটো চাৰ্জত লগাই দিছোঁ, চাৰ্জত লগাই মাত্ৰ আপোনালোকৰ আগত কৈ আছোঁ। মানে ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাব পৰা নাছিলোঁ, মানে লাইন নাছিল। আৰু এতিয়া অলপমান আহিল, তো পিছত অলপ ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ চাওক। তথাপিতো আপোনালোকে ভিডিঅ'বিলাক নাচায়, চাবচোন ভিডিঅ'বিলাক, সেয়েহে অলপ মই মানে ভিডিঅ'বিলাক বনাই থাকিবলৈ অলপ এনাৰ্জি পাম। তো গাইজ আৰু আমাৰ এটা মানুহক দেখাব লগা আছে। তো আমাৰ এটা বৈতালী বোলা এটা চলি আছে, বৈতালী মানে অংকুৰ, সেই অংকুৰৰো এটা ভিডিঅ' আহি আছে, অতি শীঘ্ৰে আহি আছে, সেয়াকো দেখাম।
ইয়াৰ ইণ্টাৰভিউ ল'ম সি কি কৰি আছে এতিয়া বৰ্তমান সি ঘৰত কি কৰি আছে সি ঘৰত কিবা কামে কৰি আছে না বেকাৰে আছে না কি কৰি আছে আৰু একদিন এটা ইণ্টাৰভিউ ল'ম তো আপোনালোকক যদি ইণ্টাৰভিউ আৰু যদি ঘটকৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ' অংকুৰ আৰু ঘটক মানে অংকুৰ অনিতৰ ভিডিঅ' আহি আছে